হে দোস্ত, আপোনালোকৰ খবৰ খাতি ভালনে? আজি মানে লাইনত গৈছিলোঁ, গৈ পেলাই ভিডিঅ' এটা বনাবলৈ সময় নাপালোঁ। সেইকাৰণে আজি ভাবিলোঁ ঘৰতে শুই ভিডিঅ' এটাকে বনাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগে ছাবস্ক্ৰাইবটো কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আজি মানে কথাটো এনেকুৱা হ'ল, ওলাই গৈছিলোঁ, ওলাই যোৱাৰ পিছত মানে আপোনাৰ ৰাতিপুৱা 7:30 বজাত ওলাই গ'লোঁ। ওলাই গৈ মানে ঘূৰি 9টামান বাজি গ'ল। 9টা বজালৈকে মানে বজাৰ ভাল নহয়। তাৰপৰা আৰু আমি ঘূৰি গুচি আহিলোঁ। আপোনাৰ গাঁৱৰ পৰা আপোনাৰ 1-1:30মান বজাত ওলাই গুচি আহিলোঁ। গুচি অহাৰ পিছত মাথা বিষ উঠি গৈছে আৰু মানে ঘূৰি গোটেই দিনটো মাথা বিষাই আছে। এতিয়া টেবলেট খালোঁ, টেবলেট খাই মেলি মাথাটো ভালেই পাইছোঁ। এতিয়া ভাত পানী খাই বৈ আৰু শুব লৈছোঁ। ইমানেই ক'লোঁ আৰু আজিলৈ হ'ব। যদি চাই ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। অ'কে, বাই বাই।